উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু আমি আজি দেখিবলৈ পাইছো যে 2-4জন লোকে আৰু তাতে বিটিএডিৰ বাহিৰৰ লোক আছে তেওঁলোকে বিটিআৰ ভিত্তিত বিটিআৰ ৰিজনাল হিচাপে তেওঁলোকে নাম দি নামাকৰণ কৰি এটা সংগঠনৰ জন্ম দিছে তো মই নেমছুৰ প্ৰতিষ্ঠাপক হিচাপে বৰ্তমানৰ সভাপতি হিচাপে স্পষ্ট কৰি দিউ যে নেমছুৰ সংবিধানত উল্লেখ আছে যদি নেমছু কোনোবাই ভাগ কৰিব খোজে তেতিয়া হলে নেমছুৰ সদস্যপদ নিজাকৈ কৰ্তন হৈ যাব তেও নেমছুৰ সদস্য নাথাকিব গতিকে আজি যি সকলে কুকৰাঝাৰত নেমছুক ভাগ কৰিলে নেমছুৰ সংবিধান অনুযায়ী তেওঁলোকৰ সদস্যপদ অটোমেটিক্যালি কৰ্তন হৈ গৈছে আৰু আমিও স্পষ্টকৈ কৈ দিম যে আমি যোৱাকালি নেমছুৰ সহকাৰী সম্পাদক হাফিজুল ইছলামক আমি বহিষ্কাৰ কৰিছিলো আৰু আজি যি সকলে ভাগ কৰিলে তেওঁলোকক আমি নেমছুৰ যি কুকৰাঝাৰ জিলা যি গোসাইগাঁও জিলা আৰু চিৰাং জিলা এই তিনিখন জিলাক আমি নেমছুৰ কেন্দ্ৰীয় সমিতিয়ে এক আলোচনা কৰি সিদ্ধান্ত লৈ আমি এই তিনিখন জিলা আমি ভাঙি দিছো আমি ভংগ বুলি ঘোষণা কৰিছো আৰু যিটো বিটিআৰ ৰিজনাল বুলি তেওঁলোকে পাৰ্ট কৰিছে ভাগ কৰিছে জাতিটোক বিপথে পৰিচালনা কৰাৰ কাৰণে নিস্বাৰ্থৰ কাৰণে এইবোৰ কাম কৰিছে এই বিটিআৰ যিটো ৰিজনাল কমিটি বনাইছে এইটোক আমি অবৈধ কমিটি বুলি আমি ঘোষণা কৰিছো ৰাইজ আৰু নেমছুৰ প্ৰকৃত কৰ্মকৰ্তাসকলে যিসকলে জাতিক ভাল পায় যিসকলে প্ৰকৃত সংগঠনৰ অৰ্থ বুজি পায় যিসকল নেমছুৰ কৰ্মকৰ্তাই নেমছুৰ সংবিধান মানে তেওঁলোকে এই যি অবৈধ কমিটি বনাইছে এই অবৈধ কমিটিত কোনো সদস্যপদ নলবলৈ আমি নেমছুৰ ফালৰ পৰা আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু আপোনালোকে আৰু এটা কথা গম পায় যে এজন লৰাই মোক হত্যাৰ ভাবুকি দিছিল এই হত্যাৰ লগতো হয়তো এওঁলোক জড়িত থাকিব পাৰে বুলি মোৰ এটা সন্দেহ হৈছে গতিকে অসম আৰক্ষীক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো মোৰ জীৱনৰ নিৰাপত্তা এতিয়া সুনিশ্চিত নহয় অসম আৰক্ষীয়ে মোৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে एक्सिलेन्ट एकाडेमी बागानफारायाव 10 थाखोनि मुं थिसननाया सोलिगासिनो दं गोसो गुदुं फरायसा फरायसुलिफ्रा गुन गोनां सोलोंथाय मोननो थाखाय एक्सिलेन्ट एकाडेमी बागानफारायाव मुं थिसननो हागोन बाक्सा जिल्लानि बागानफारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सिलेन्ट एकाडेमी बागानफारा बे एक्सिलेन्ट एकाडेमी बागानफारायाव नांगौबादि गुन गोनां सोलोंथायनि राहा दं थिखानाय आयदा हिसाबै इंराजी आयदाखौ लाथारनांगोन बेजों लोगोसे एसामिस बड' हिन्दी नेपाली अल्टारनेटिभ इंलिश सायख'नानै लानो हागोन आरो पलिटिकल साइन्स एडुकेशन एडभान्स एसामिस एडभान्स बड' लजिक एन्ड फिलसफी इकोनॉमिक्स जिअग्राफी एन्थ्रोपलजी बायदि आयदाखौ सायख'नानै लानो हागोन लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन एक्सिलेन्ट एकाडेमी बागानफारायाव Experience and qualified teachers, best education with adorable fees, education with modern technology. The admission fees would be considered for below poverty line and brilliant students. Hostel facilities for boys and girls by the थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथायाव बे एक्सिलेन्ट एकाडेमी बागानफारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सिलेन्ट एकाडेमी बागानफारायाव गोसो गुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन।